নমস্কাৰ, কেনে আছে সকলো ভালনে? আৰু আজি বনাম বিৰিয়ানি, চিকেন বিৰিয়ানি। আৰু মোৰ বহুত দিনৰ পৰা ঘৰত বনোৱা বিৰিয়ানি খাবলৈ মন গৈ আছিলে। আগতে 2-3 বছৰমান আগতে ঘৰত বনাইছিলোঁ, কিন্তু 2-3 বছৰমান ঘৰত বনোৱা নাই। বাহিৰতে খোৱা হয়, কেতিয়াবা খোৱা হ'লে, কিন্তু ঘৰত বনোৱা টেষ্টটো মোৰ বেছি ভাল লাগে। সেইকাৰণে বহুত মন গৈ আছিলে। দাদাই মই লগ লাগি বোলো দুইটাই বনাওঁ। এইফালে মছলা যি লাগে গোটোৱা হৈ গৈছে। বিৰিয়ানী কেইবাটাও ষ্টেপ কৰিব লগা হয়, এটা এটাকৈ। অকণমান খেলি মেলি হ'লে বেয়া হৈ যায় খাবলৈ। এতিয়া মই মাংসখিনি অকণমান ফুড কালাৰ সানি পেলাই অকণমান ফ্ৰাই কৰি লোৱা হৈছে। টেষ্টটো ভাল হয় তেতিয়া। বেলেগ একো দিয়া নাই, অকণমান ফুড কালাৰ দিয়া হৈছিলে। আৰু বিৰিয়ানীত পিঁয়াজ সৰহকৈ লাগে, সেইকাৰণে সৰহকৈ কাটি লৈছোঁ। এতিয়া আলু কেইপিচ মেৰিনেট কৰি পেলাই অকণমান বইল কৰি ল'ম, কাৰণ তাৰ ভিতৰত মছলাটো সোমাই যাব তেতিয়া ভালদৰে। আৰু আলু কেইপিচ খায়ো বহুত টেষ্টি লাগিব। মাংস কেইপিচতকৈ আলু কেইটুকুৰাই বেছি ভাল লাগিব। বহুত দিন বনোৱা নাই যিহেতু অলপ ভয়ো লাগি আছে, তথাপি বনাইছোঁ দুইটাই লগ লাগি। ইয়াত মছলা দিয়া হৈছে অকণমান জিৰা পাউডাৰ, ৰেড চিলি পাউডাৰ চামুচ, ৰিফাইন তেল এচামুচ, জিৰা পাউডাৰ অকণমান, আৰু বিৰিয়ানী মছলা। বিৰিয়ানীততো বিৰিয়ানী মছলাটো মেইন হয়েই। আৰু অলপমান দৈ দি ভালদৰে সানি কুকাৰত জাষ্ট এটা হুইচেল আহিব দিছিলোঁ, যাতে আলুটো অলপমান বইল হয় আৰু ভিতৰলৈ মছলাখিনি সোমাই যায়। তেতিয়া আলুটো বেছি টেষ্ট হয়। আৰু বইল কৰাৰ পাছত আলুখিনি আকৌ ফ্ৰাই কৰিব লাগিব। এতিয়া পিঁয়াজখিনি একদম পূৰা মুচমুচীয়া হোৱাকৈ ভাজিব লাগিব। সেইকাৰণে পিঁয়াজখিনি ভাজি লোৱা হৈছে আগতীয়াকৈ। ধুনীয়াকৈ ৰঙা কৰি পেলাই কাঢ়ি লৈছোঁ বেলেগ এটা বাচনত। মাংস ফ্ৰাই কৰা হৈ গ'ল, এফালে পিঁয়াজ ভজাও হৈ গ'ল, এফালে চাউল বনাব লৈছোঁ। চাউল মানে বাচমতি চাউল, আৰু 70% মান কুক কৰিব লাগিব, সম্পূৰ্ণ সিজাব নালাগে। ইয়াত ঘিউ দিছোঁ, তেজপাত, লং ইলাচি, ডালচিনি, অকণমান জিৰা দি পেলাই পানীটো উতলিব দিছোঁ ফাৰ্ষ্ট। তাৰপিছত চাউলকেইটা তিয়াই থোৱা হৈছিলে অকণমান দেৰি, 10 মিনিটমান সময়। তাৰপিছত চাউলখিনি দি দিছোঁ। এইফালে আলুখিনি বইল কৰা হ'ল, বইল কৰাৰ পাছত আকৌ ফ্ৰাই কৰা হৈছে। আৰু এইফালে চাউলখিনি মানে ভাতখিনি 70% মান হৈ গ'ল, আৰু সেইকাৰণে খৰাহী এটা ধুনীয়াকৈ কাঢ়ি লৈছোঁ, যাতে পানীখিনি পূৰা তললৈ পৰি যায় আৰু চাউলখিনি জৰজৰীয়া হৈ যায়। এইফালে আকৌ মছলা তৈয়াৰ কৰা হৈছে মাংসখিনি বইল কৰিবৰ কাৰণে। মাংসখিনি অলপমান বইল কৰি ল'ব লাগিব, তেতিয়াহে ভালকৈ সিজিব ভিতৰলৈকে আৰু মছলাও সোমাব। ইয়াতে মাংস আৰু পিঁয়াজ ভজা তেল যি আছিলে তাৰে অলপমান কুকাৰত দিয়া হৈছে। আদা নহৰু পেষ্টখিনি দিয়া হৈছে, দৈ দিয়া হৈছে, লং, ডালচিনি, ইলাচি, তেজপাত, জিৰা গুড়া, ধনিয়া গুড়া আৰু বিৰিয়ানী মছলা দি পেলাই মাংস কেইটুকুৰা দি দিয়া হৈছে। আৰু এই মাংসখিনি গেছটো একদম কমকৈ দি পেলাই প্লেট এখন দি ঢাকি ৰাখিম 10 মিনিটমান সময়। এয়া সিজি হৈ গ'ল, ধুনীয়াকৈ সিজিলে মাংস। কাঢ়ি পেলালোঁ, আৰু গ্ৰেভিখিনি অলপ বেছিকৈ ৰখা হৈছে, অলপ কাঢ়ি ৰাখিম, যাতে পিছত কোনোবাই যদি শুকানকৈ খাবলৈ বেয়া পায় তেতিয়া ইয়াৰ অলপ দি খাব পাৰিব। এতিয়া আহিছোঁ লাষ্টৰ ষ্টেপত, আৰু বটোৱাটোত যোনটো বটোৱাত চাউল বনাইছিলোঁ তাতে গ্ৰেভি অলপ দি দিয়া হৈছে তলত। তাৰ ওপৰত দিয়া হৈছে পিঁয়াজখিনি ভজা, আৰু এতিয়া দিয়া হৈছে কাজু বাদাম পিচা, আৰু একেবাৰে তলত মাংস কেইটুকুৰা দিব, কাৰণ মাংস কেইটুকুৰা আৰু অলপ সিজিলে বেছি ভাল। তাৰ ওপৰত ভাতখিনি দি দিয়া হৈছে। ধুনীয়াকৈ লেয়াৰ কৰিব লাগিব এটাৰ পিছত এটাকৈ। তাৰ মাজৰ লেয়াৰটোত আলু দিয়া হৈছে। আলু কেইটুকুৰা দি ইয়াৰ ওপৰত আকৌ ভাতখিনি দিব, আৰু পিঁয়াজ অলপো দি দিয়া হৈছে। এইটো হৈ গ'ল আমাৰ লাষ্টটো লেয়াৰ। একদম বহুত সময় লাগিলে, আৰু 1 ঘণ্টামান লাগিলে আমাৰ বনাওঁতে। বস্তু গোটাই মেলি বনাওঁতে ষ্টেপ বাই ষ্টেপ কৰোঁতে আমাৰ 1 ঘণ্টা নহয়, তাতকৈ বেছিয়ে সময় লাগি গ'ল। এইটো লাষ্টটো লেয়াৰ, আৰু গ্ৰেভি অলপ যে কাঢ়ি ৰাখিছিলোঁ তাৰে অলপমান ওপৰত দি দিয়া হৈছে, আৰু ঘিউ অলপমান ভালকৈ লাষ্টত দিয়া হৈছে। ঘিউ গোন্ধটো বেছি ভাল লাগে বিৰিয়ানী। আৰু আটা লাডু এটা ধুনীয়াকৈ মঠি এইদৰে ছাইডত লগাই দিয়া হৈছে, যাতে ভিতৰৰ পৰা ভাপটো ওলাই আহিব নোৱাৰে। তাৰপিছত ঢাকনিখন একদম ভালকৈ লগাই হেঁচি ওপৰত এটা গধুৰ শিল ৰাখি দিম, আৰু গেছটো একেবাৰে চিমত দি পেলাই 15 মিনিটমান সময় ৰখা হৈছিলে। আৰু যেতিয়া খুলিম তেতিয়া চাব ইমান ধুনীয়া হৈছিলে। বহুত ভয়ে বনাইছিলোঁ, কিবা হ'ব কিবা নহ'ব বুলি, কিন্তু টেষ্টটো কিন্তু বহুত ভাল হৈছিলে। এইফালে ৰাইতা অলপ বনাই ল'লোঁ, শুকানকৈ খাবলৈ মন নাই বুলি। এইটো খুলিছোঁ, চাব দেই। এয়া চাওক কিমান ধুনীয়া হৈছে, কালাৰ বহুত ধুনীয়া হৈছে। আৰু চাউলকেইটাও একদম ধুনীয়াকৈ জৰজৰীয়া হৈ গৈছে, তলত লাগিও ধৰা নাই।
15 মিনিটমান সময় একদম কম গেছত ৰাখি থৈছিলোঁ এতিয়া ধুনীয়াকৈ প্লেটিং কৰিম চাব আৰু গোন্ধও ভাল লাগি গৈছিলে বহুত মানে ভাবিছিলোঁ বেয়া হ'ব নেকি বুলি কিন্তু নাই বহুত ধুনীয়া হৈছিলে দেই আৰু এয়া চাওকচোন এতিয়া আৰু ৰ'বলৈ সময় নাই আৰু আমি গিটাই আৰু পুৰা এনজয় কৰোঁ আৰু মোৰ ভিডিঅ'টো যদি চাই ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু মোৰ ভিডিঅ' যদি প্ৰথমবাৰ চাই আছে তেন্তে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ কিন্তু একেবাৰে নাপাহৰিব আজিলৈ আহিছোঁ পুনৰবাৰ অহাটো ভিডিঅ'ত লগ পোৱাৰ আশাৰে বাই বাই